বিশাল মহাবাহুৰ ব্ৰহ্মপুত্ৰইদি আহি আছে এখন বিশেষ নৌকা, যিখন নৌকা সাজি উলিয়াইছে এজন বিশেষ ব্যক্তিয়ে। যিখন নৌকাত আছে ৩,৩০০টা বটল আৰু এই ৩,৩০০টা প্লাষ্টিকৰ বটলে সাজি উলিয়াইছে এখন বিশেষ নৌকা, যিখন নৌকা ব্ৰহ্মপুত্ৰ প্লাষ্টিককৰণৰ প্ৰয়াসেৰে ডিব্ৰুগড়ৰ বগীবিলৰ পৰা গুৱাহাটীলৈ ১৩ দিনীয়া এটা বিশেষ যাত্ৰা আৰম্ভ কৰিছে। যোৱা ১ তাৰিখে ডিব্ৰুগড় বগীবিলৰ পৰা আজি ৩ তাৰিখ যোৰহাট নিমাতীঘাটত উপস্থিত হৈছেহি এই নৌকাখন। আৰু এই নৌকাখনে বিশেষ ৪জন ব্যক্তিৰ লগতে বিভিন্নখিনি বস্তু লগত লৈ আহিছে আৰু তাৰ লগতে আছে খোৱা বোৱা বস্তুৰ পৰা ধৰি বিভিন্নখিনি সামগ্ৰী লৈ আহিছে নৌকাখনে। আৰু এই ভিতৰলৈ আছে বুমনিদা। প্ৰথমতে মই আপোনালোকক স্বাগতম জনাইছোঁ আৰু তাৰ লগতে শুভেচ্ছাও জনাইছোঁ, কাৰণ ইমানটা দুঃসাহসিকতাৰ যাত্ৰাৰ ১৩ দিনীয়া যাত্ৰা এটালৈ আপোনালোক যি উদ্দেশ্য আপোনালোকে যে আজি আহি নিমাতী ঘাটত উপস্থিত হৈছেহি, তাৰ কাৰণে মই শুভেচ্ছা জনাইছোঁ আৰু শুভকামনাও জনাইছোঁ। আপোনাৰ ঘৰ বিশেষকৈ? মোৰ ডিব্ৰুগড় বৰপেটা দীঘলা গাঁও। হয়, ডিব্ৰুগড়ত। ডিব্ৰুগড়ৰ পৰা ১৩ দিনীয়া যাত্ৰা আপোনালোকৰ গুৱাহাটীলৈ। ইয়াৰ মূল উদ্দেশ্যটো কি ৰাখিছে আপুনি? মূল উদ্দেশ্যটোৱে ব্ৰহ্মপুত্ৰখনক প্লাষ্টিক মুক্ত কৰা। কিমান দিনৰ পৰা আপোনালোকৰ এই হয়, নহয়, একচুৱেলি কি হয়, মই 2019ৰ পৰাই মই ব্ৰহ্মপুত্ৰখনৰ লগত জড়িত। হয়। আৰু 2000 মানে কি হয় 21 চনত মই ফাৰ্ষ্ট মোৰ প্লাষ্টিক বটলৰ নাও এখন বনাইছিলোঁ, যিখন মই প্লাষ্টিক মুক্ত ব্ৰহ্মপুত্ৰ যি শ্লোগানেৰে ডিব্ৰুগড়ৰ পৰা মাজুলীলৈ গৈছিলোঁ। আৰু সেই মৰ্মে মই 2021, 2022, 23 কাম কৰি আছোঁ আৰু এইবাৰ 24ত মই আকৌ দীঘলীয়া যাত্ৰা এটা লৈছোঁ, যে কি মই এটা গোটেই অসমবাসী ৰাইজক মেছেজ দিব বিচাৰিছোঁ যে কি প্লাষ্টিক মুক্ত আমি ব্ৰহ্মপুত্ৰখন কৰিব লাগিব, প্ৰদূষণ মুক্ত কৰিব লাগিব। আৰু যিহেতু নদীখনত বহুত ধৰণৰ জীৱ জন্তু বাস কৰে, তেখেতলোকৰ কথা চিন্তা কৰি আমি প্লাষ্টিকৰ প্ৰদূষণৰ পৰা তেখেতলোকৰ লগতে আমাৰো নিজৰো স্বাস্থ্য সুৰক্ষাৰ কাৰণে আমি প্লাষ্টিক মুক্ত কৰিব লাগিব। হয়, আমি দৈনন্দিন জীৱনত প্লাষ্টিকটো আমাৰ প্ৰয়োজনীয় হৈ পৰিছে, কিন্তু আমি প্লাষ্টিকটো খাই নেপেলাই গোটাই থৈ মানে বিভিন্ন ধৰণৰ ৰিইউজ, ৰিচাইকেলিং ইণ্ডাষ্ট্ৰিজ আছে আৰু একেবাৰে নহ'লে পৌৰ নিগম আছে, তেখেতলোকক হেণ্ডঅভাৰ কৰি দিলে মানে কি হ'ব, আমাৰ যি প্লাষ্টিকৰ যি প্ৰদূষণৰ পৰা আমি মুক্ত পাব পাৰিম। এই মেছেজ লৈয়ে মই এই ১৩ দিনীয়া যাত্ৰা মোৰ ৩ সতীৰ্থৰ লগত কৰিছোঁ। মই এখন বটল বনাইছোঁ, যে কি ৩,৩০০ বটলেৰে মই প্লাষ্টিক বটলেৰে এখন বোট বনাই মই এই যাত্ৰাটো আৰম্ভ কৰিছোঁ, ১৩ দিনীয়া যাত্ৰাটো। মোৰ এটাই শ্লোগান, যে কি ব্ৰহ্মপুত্ৰখন প্লাষ্টিক মুক্ত কৰিব লাগে। নট অনলি ব্ৰহ্মপুত্ৰ, এইটো কি কয়, ব্ৰহ্মপুত্ৰৰ লগত লাগি থকা যিমান নৈ উপনৈ আছে চবতে প্লাষ্টিক নেপেলালে কি হ'ব, আমি ব্ৰহ্মপুত্ৰখন আমি যমুনাৰ ৰূপ দিবলৈ নোখোজোঁ। সেয়েহে মই আহ্বান জনাইছোঁ সকলো অসমবাসী ৰাইজক, যে কি হয় মোৰ এইটো সম্ভৱ নহয় যে কি অকলে এইটো প্ৰয়াস কৰিবলৈ, হয় আমি এক হ'ব লাগিব। আৰু সেই লক্ষ্য ৰাখিয়ে মই এটা সামান্য প্ৰয়াস কৰিছোঁ, যে কি মানুহক সজাগতা কৰিবলৈ, যে কি ব্ৰহ্মপুত্ৰখন প্লাষ্টিক মুক্ত কৰিব। প্লাষ্টিক আছে আপোনালোকৰ ইয়াত? ৩,৩০০ প্লাষ্টিক আছে। ৩,৩০০টা প্লাষ্টিকে আপুনি নাওখন বনাইছে। আৰু এই কি কয়, কিমান দিনৰ পৰা আপোনাৰ প্লেন আছিলে? নহয়, এইটো একচুৱেলি আমি বনোৱা 2021ত যিখন বনাইছিলোঁ সেইখন 9 মাহ লাগিছিলে। হয়। আৰু তাৰপিছত ক্ৰমান্বয়ে যেতিয়া বনাই গৈ আছিলোঁ, মোৰ এটা এক্সপিৰিয়েঞ্চ বাঢ়ি গৈছিলে। এইখন মোৰ বনাবলৈ 3 মাহ সময় লাগিছিলে। 3 মাহৰ ভিতৰত আপুনি এখন কমপ্লিট কৰিছে ৩,৩০০টা বটলে। আৰু ইয়াত লিখা আছে ব্ৰহ্মপুত্ৰ প্লাষ্টিক মুক্ত কৰা প্ৰয়াস লৈ পেলনীয়া প্লাষ্টিক বটলে সজা নাৱেৰে বৰলুইত বুকুৱেদি ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ ১৩ দিনীয়া যি যাত্ৰা আছে, এই যাত্ৰা আৰম্ভ কৰিছে তেওঁ ডিব্ৰুগড়ৰ পৰা, আৰু আজি আহি উপস্থিত হৈছে নিমাতী ঘাটত। ডাষ্টবিন হয়, যিমান চাপৰি অঞ্চলত প্লাষ্টিকবোৰ আছে, আমি বুটলি আমি শিৱসাগৰত জমা দি দিওঁ। মানে এই ড্ৰামকেইটাত জমা দি আহিলোঁ। হয়। আৰু ইয়াৰ নেক্সট পৰ্যায়ত ক্ৰমান্বয়ে আমি ওচৰত যিখিনি পৌৰ নিগম আছে বা জিলা প্ৰশাসন আছে, তেখেতলোকৰ সহায়ত আমি জমা দি পিনে আকৌ গৈ থাকিম। ইয়াত পেলনীয়া পলিথিন হওক, বটল হওক ইয়াত ভৰাই গৈছে। আমি বিচাৰি ভৰাই মানে যিমান পাৰোঁ। শুভেচ্ছা জনাইছোঁ আৰু শুভকামনা থাকিল, যাতে আপোনাৰ এই উদ্দেশ্যটো, মহান উদ্দেশ্যটো সম্পূৰ্ণ হওক। ধন্যবাদ।